ডিজিটেল আৰ্মি চেনেলত আপোনাক স্বাগতম জনাইছোঁ। যদি আপোনাৰ আধাৰ কাৰ্ড হেৰাই গ'ল তেতিয়া আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব। যিকোনো ব্ৰাউজাৰ এটাত গৈ অপেন কৰাৰ পাছত UDAI.gov.In ক্লিক কৰাৰ পাছত এইটো হোম পেজ এটা পাব। ইয়াতে বহুত অপশ্যন পাব। আধাৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰি এইবিলাক বহুত অপশ্যন আহিব। ইয়াতে আপোনাৰ ৰিট্ৰাইভ লছ অৰ ফৰগট অপশ্যনত ক্লিক কৰক। ইয়াতে ক্লিক কৰাৰ লগে লগে নতুন পেজ এটা অপেন হ'ব। ইয়াতে আপোনাৰ এণ্টাৰ ইয়ৰ নেম, আপোনাৰ নামটো দিব লাগিব। এণ্টাৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো দিব লাগিব। ইয়াতে আপোনাৰ কেপচা কোডটো দিব লাগিব। চেণ্ড OTP তাৰপিছত ক্লিক কৰাৰ পাছত অলৰেডি OTP জেনেৰেট ছাকচেছফুলি অলৰেডি মোৰ মোবাইলত OTPটো আহি গ'ল। OTPটো ইয়াত এণ্টাৰ কৰিব লাগে। OTPটো এণ্টাৰ কৰাৰ পাছত ছাবমিট অপশ্যন। ইয়ৰ আধাৰ নাম্বাৰ 70880 ইজ চেণ্ড টু ইয়ৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ। অলৰেডি মোৰ আধাৰ নাম্বাৰ SMS আহিলে। ইয়াতে আপোনাৰ ডাউনলোড আধাৰ কাৰ্ড অপশ্যনত গৈ আপোনাৰ আধাৰ নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। আধাৰ নাম্বাৰ এণ্টাৰ কৰাৰ পাছত আপোনাৰ ইয়াতে কেপচা কোডটো দিব লাগিব। ইয়াতে চেণ্ড OTPটো ইয়াতে এণ্টাৰ কৰিব লাগিব। OTPটো এণ্টাৰ কৰাৰ পাছত ভেৰিফাই এণ্ড আধাৰ ডাউনলোড অপশ্যনত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে পেজটো লোডিং হৈ আছে। ইয়াতে অট'মেটিকলি ডাউনলোড হৈ গ'ল। ডাউনলোড হোৱাৰ লগে লগে ইয়াতে গৈ আপোনাৰ শ্ব' ইন ফল্ডাৰ ক্লিক কৰাৰ লগে লগে গোটেই অপেন উইথ আপুনি যিকোনো কিবা অপেন কৰিব পাৰিব। মই এডোব এডিটৰ অপেন কৰিছোঁ। তাৰে আপোনাৰ নামৰ 4টা এলফাবেট দিব লাগিব। তাৰপিছত ইয়াৰটো দিব লাগিব। ইয়াৰটো দিয়াৰ লগে লগে অ'কে অপশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে পেজটো অ'পেন হৈ আছে। এতিয়া মোৰ আধাৰ কাৰ্ডটো অলৰেডি ডাউনলোড হৈ গ'ল। আজিৰ ভিডিঅ'টি সিমানে। ভিডিঅ' চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।